হেল্ল' জিত আৰু আপোনালোকে চাই আছে জিটছ এক্সপেৰিমেণ্ট আৰু আজি মই আপোনালোকক দেখাম এটা স্পেচিয়েল বস্তু এটা ষ্টেজ পাৰফৰ্মেঞ্চত ইউজ কৰা এটা ভেনিচিং বেগ মানে মেইচনে কি কৰে ন এটা বেগ ইউজ কৰে এটা মোনা টাইপৰ ইউজ কৰে সেই মোনাটোত যি বস্তু ভৰক গায়ব হৈ যায় নোহোৱা হৈ যায় বা তিনিটা বস্তু হ'ব পাৰে আইডাৰ বস্তু এটা ভৰক নোহোৱা হৈ যায় আইডাৰ এটা বস্তু ভৰক বেলেগ এটা বস্তু ওলায় বেগত দেই বা আৰু এটা বস্তু ভৰক সেই বস্তুটো গায়ব কৰি দিয়ে ঠিক আছে যিকোনো বস্তু দেখাব পাৰে মেইচনে বাট আৰু ট্ৰিকটো কেনেকৈ কৰিম সেই নিষ্পাপ্য প্ৰাণীটোৱে আপোনালোকক সামান্য উদাহৰণ দি কিনে বুজাব ট্ৰাই কৰিব চ' এইটো হ'ল মোৰ বেগটো বেগ নৰ্মেল বেগ খালী মোনা এটা একো নাই ভিতৰত বেলেগক আপোনালোকে চেক কৰিব দিব পাৰে তেওঁলোকে চেক কৰি লওক চেক কৰি লওক নট চেক কৰি লওক আৰু এতিয়া যিকোনো এটা বস্তু ইয়াত ভৰাই দিলে হ'ল বোলো চাই লোৱা তেওঁলোকে চালে ৰুমাল আছে ঠিক আছে এটা মেজিকেল মুভ দিব আৰু বস্তুটো গায়ব হৈ যায় তো মেৰে প্যাৰে ভাইও और बहन তো বেগটো কেনেকুৱা বেগটো হ'ল এইটো এটা বেগ থাকে বেগটোত একো নাই বৰ্তমান খালী বেগ এটা হয় এটা খালী মোনা হয় এই বেগটোত তেওঁলোকে এটা বস্তু ভৰাই সেইটো গায়ব কৰে ছাপ'জ এই ৰুমালখন মই ভৰালোঁ যে হালধীয়া ৰুমাল এখন আছে য়েল্ল' কালাৰ ৰুমালটো ভৰালোঁ আৰু চাব পাৰে বেগটোৰ ভিতৰত ৰুমালখন আছে বাকী একো নাই কিন্তু দেই অকল ৰুমালখন আছে ৰুমালটো মই ভৰালোঁ আৰু তেওঁলোকে এটা এনেকৈ মন্ত্ৰ মাতে তাইক যিকোনো মানে আবলু ডাবলু বাবলু যিকোনো এটা মন্ত্ৰ মাতে যিকোনো তাৰপিছত বেগটো যদি আপোনাক দেখাওঁ ইয়াৰ ভিতৰত এটা ৰুমাল আছে যোনটো আচ্ছা ৰুমাল নহয় কি বেলেগ হৈ গ'ল বেলেগ এটা বস্তু উলিয়াব পাৰে চাওক মেজিকটো ৰিভিল কৰাৰ আগত মই কেইটামান বস্তু কৈ দিওঁ মই কাকো ডিচনাৰ কৰা নাই ষ্টেজ পাৰফৰ্মাৰ হওক কোনোবা হওক মেণ্টেলিষ্ট কৰা মানুহখিনিকে কওঁ মই নিজেও কৰোঁ মই কাকো ডিচনাৰ কৰা নাই মই ৰেচপেক্ট কৰোঁ চবকে এটা ইম্পৰ্টেণ্ট কথা এইটো আৰু লগত আৰু এটা কথা কওঁ আজিকালি মেজিকখিনি বহুত ডেভেলপ হৈছে টেকনিকেলি বহুত ডেভেলপ হৈছে এইখিনি বহুত পুৰণা যুগৰ মানে বহুত পুৰণা যুগৰ হয় এইখিনি বস্তু আজিকালি সৰু সৰু বাচ্চাও গম পায় বাট যোনে নাজানে ভিডিঅ'টো তাৰ কাৰণে আৰু চলো ৰিভিল কৰোঁ বা আৰু এটা কাম কৰিব পৰা যায় ৰুমাল বেগটোতে চাই লওক প্ৰথমতে একো নাই বেগত নাই একো ৰুমালখন ভৰালোঁ এটা এনেকৈ মেজিকেল মুভ দি দিওঁ বেলেগ হৈ যায় চ' ট্ৰিকটো কেনেকৈ কৰিম আপোনালোকক কৈ আছোঁ চাব বেগটোৰ ভিতৰত দুটা পাৰ্টিশ্যন থাকে আৰু ইয়াতে এটা ছুইচ থাকে এটা হেণ্ডেল থাকে মানে এটা লিভাৰ এটা থাকে এই লিভাৰটো যদি মই ঘূৰাওঁ এইটো যদি লিভাৰটো ঘূৰাওঁ কি হ'ব ভিতৰৰ ফালে চাব মই আগতে মোৰ ৰুমালটো উলিয়াই লওঁ দুটা পাৰ্টিশ্যন আছে এইটো এটা পাৰ্টিশ্যন আৰু এইটো এটা পাৰ্টিশ্যন এইটো এটা চাওক ভালকৈ দেখাই আছোঁ দিছ এণ্ড দিছ চ' এইটো পাৰ্টিশ্যনত মই ছাপ'জ এখন ভৰাই থৈ দিলোঁ সৰোৱা আছে লক মানুহক চেক কৰিব দিম বোলে আপুনি চাই লওক ইয়াত অভিয়াছলি তেওঁ একো নাপায় এতিয়া মই এইটো ভৰালোঁ তাৰপিছত মই যেতিয়া মোৰ লিভাৰটো দবাম ৰুমাল বেলেগ হৈ গ'ল কেনেকৈ কৰিলে হাউ ডিড ইউ ডু ইট আৰু এনেকৈ কৰে মেজিকটো চ' বেলেগ কথা নকয় এটা কথা কওঁ মেজিক শিকক পঢ়ক মানে PDF ভালেখিনি পোৱা যায় যিখিনি ক্ৰিয়েটৰ আছে সেইখিনিক ফ'ল' কৰক মেইচানক নহয় মানে মোকো নহয় কাকোৱে নহয় ডাইনামো ডেভিড ব্লেন কাকো নহয় তেওঁলোকে মই এটা মেইচানক ভাল পাওঁ ডেভিড ব্লেন যিখিনি কৰে একদম গিগ মেজিক বুলি কয় সেইখিনি নিজৰ বডিৰ লগত কিছুমান এক্টিভিটি কৰে সেইখিনি বস্তু মই ৰেচপেক্ট কৰোঁ ভাল লাগে যোনটো ৰিক্সি হয় বাট আপোনালোকে মেজিক ফ'ল' কৰিব মেইচান ফ'ল' কৰিব যোনখিনি ক্ৰিয়েটৰ হয়
যোনখিনি ক্ৰিয়েটৰ হয় ডেভিড কপাৰফিল্ড তাৰপিছত আপোনাৰ পিটাৰ টাৰ্নাৰ যোনখিনি ক্ৰিয়েটৰ হয় সিহঁতক ফ'ল' কৰক আপুনি জানিব পাৰিব ভালেখিনি বস্তু জানিব পাৰিব লেকচাৰ ভিডিঅ' চাওক ইয়াকে কৈ মই ভিডিঅ'টো সামৰিলোঁ থেংক ইউ